শিখাজ কিচেনলৈ সকলোকে স্বাগতম আৰু অভিনন্দন। আজি মই বনাবলৈ লৈছোঁ তিতা কেৰেলা, গুটি আলু আৰু পাপৰৰ ভাজি। তেলটো গৰম হ'লত মই তাত প্ৰথমে পাপৰখিনি ভাজি লওঁ। তেলত কালজিৰা, জিৰা, জলকীয়া, হালধি, পাচলিখিনি দি দিওঁ। ৰঙা অনুসৰি নিমখ। কেৰেলা আৰু আলুখিনি ভাল ধৰণেৰে সিজিলে এতিয়া ইয়াত মই পাপৰখিনি ভাঙি দিম। মই 5 মিনিটমান ভাজিম, তাৰপিছত ভাজিখিনি ৰেডি হৈ যাব। পাপৰ, তিতা কেৰেলা আৰু সৰু আলুগুটিৰ ভাজিৰ ৰেচিপিটো ৰেডি হৈ গ'ল। যদিহে চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।